শ্যামকানু সিদ্ধাৰ্থ শৰ্মা অধিবক্তাই মোক কৈছে যে আপুনি মিডিয়াৰ ফ'কাছ পাবৰ কাৰণে ইয়াত সাক্ষ্য প্ৰদান কৰিবলৈ আহিছে। মই বোলো সম্পূৰ্ণ মিছা কথা। মন মগজু বিবেকক প্ৰাধান্য দি এই উইটনেছ দিবলৈ আহিছোঁ। আমি আৱেগিক হৈ জুবিনৰ ন্যায় বিচাৰি অহা নাই। জুবিনে ন্যায় পাব লাগিব। জুবিন অৱহেলিত হ'ল। জুবিনক পৰিকল্পিতভাৱে নি ছিংগাপুৰত হত্যা কৰা হ'ল। এইটোৱে সত্য। তেওঁলোকে কিন্তু যথেষ্ট প্ৰেছাৰ দিছে আমাক, মানে বিফলে পৰিচালিত কৰিবৰ কাৰণে যথেষ্ট প্ৰেছাৰ দিছে। সেই কথালৈ আমি ভয় কৰা নাই। আমি জানো জুবিন অৱহেলিত হ'ল, জুবিনক হত্যা কৰা হ'ল আৰু 8 বয়সতে জুবিন গাৰ্গে প্ৰাণ আহুতি দিবলগীয়া হ'ল। শ্যামকানু মহন্তই, সিদ্ধাৰ্থ শৰ্মাই পৰিকল্পিতভাৱে যে তেখেতক ষড়যন্ত্ৰ কৰি নি পেলাই অৱহেলা কৰি মৃত্যুৰ মুখত পেলালে, তাৰে সাক্ষী দিবলৈ মই আহিছিলোঁ। যোৱা 2025 চনৰ 19 ছেপ্টেম্বৰত যিহেতু জুবিন গাৰ্গৰ ছিংগাপুৰত মৃত্যু হৈছিল, সেই মৃত্যুৰ খবৰ পাই আমি থানাত তাৰমানে তেওঁক প্ৰগতিশীল নাৰী সংঘৰ ফালৰ পৰা এখন এজাহাৰ দাখিল কৰিছিলোঁ। সেই ভিত্তিতে আজি মানে ছেছন কোৰ্টে মোলৈ এখন চামন পঠিয়াইছিলে আমালৈ, আৰু তাৰে সাক্ষ্য প্ৰদান কৰিবলৈ আহিছিলোঁ। আৰু জুবিন গাৰ্গ যিহেতু অসমৰ প্ৰাণৰ শিল্পী, হিয়াৰ আমঠু আৰু অসমীয়া জাতিৰ ৰাজহাড় বুলি ক'লেও ভুল কোৱা নহ'ব। তেওঁক অৱহেলিত কৰি পেলাই ছিংগাপুৰত শ্যামকানু মহন্তই, সিদ্ধাৰ্থ শৰ্মাই পৰিকল্পিতভাৱে যে তেখেতক ষড়যন্ত্ৰ কৰি নি পেলাই অৱহেলা কৰি মৃত্যুৰ মুখত পেলালে, তাৰে সাক্ষী দিবলৈ মই আহিছিলোঁ। সুধিছিল তেওঁলোকে বহুত কথাই মোক সুধিছিল ওপৰাকৈ। তেওঁলোকক সঠিক উত্তৰ দিবলৈ মই সঠিক উত্তৰেই মই তেওঁলোকক দিছিলোঁ। তেওঁলোকৰ প্ৰতিটো প্ৰশ্নৰ সঠিক উত্তৰ মই দিবলৈ মানে সক্ষম হৈছিলোঁ। হয়, জুবিন গাৰ্গ অসমৰ যিহেতু হিয়াৰ আমঠু, অসমৰ ৰাইজৰ জুবিন গাৰ্গৰ প্ৰতি দায়িত্ব আছে। তেখেতৰ এগৰাকী যিহেতু অসমৰ চেলিব্ৰিটি, উদযাপিত ব্যক্তি, গতিকে তেখেতক যেনে ইমান অকাল বিয়োগ হ'বলগীয়া, 8 বয়সতে অকাল বিয়োগ হ'বলগীয়া হোৱাৰ কাৰণে অসমৰ ৰাইজে কোনো শান্তিত থাকিব পৰা নাই, কোনেও শান্তিত শুব পৰা নাই, কোনেও শান্তিত খাব পৰা নাই। গতিকে আমি এই প্ৰাণৰ শিল্পীগৰাকীৰ ন্যায় বিচাৰি আজি ছেছন কোৰ্টত সাক্ষী দিবলৈ আহিছোঁ। মই বিশেষকৈ শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা আৰু শেখৰজ্যোতি গোস্বামীৰ সন্দৰ্ভতে আমি এজাহাৰ দাখিল কৰিছোঁ। আৰু এই তিনিও কালপিত বুলিয়ে কৈছোঁ। এই তিনি কালপিতে ষড়যন্ত্ৰ কৰি জুবিন গাৰ্গক মৃত্যুৰ মুখলৈ ঠেলি দিছে বুলি আমি বিশ্বাস কৰিছোঁ। হয়, তেনেধৰণৰ উত্তেজিত প্ৰশ্ন মোকো তেওঁলোকে কৈছিল যদি মই খুব সূক্ষ্ম চিন্তাৰে উত্তৰবোৰ দিছিলোঁ। উত্তৰ দিবলৈ মই চাইছোঁ। একেখিনি কথা মোকো তেওঁলোকে যথেষ্ট হেঁচা প্ৰয়োগ কৰি জুবিন গাৰ্গৰ কথাখিনিক যিখিনি সাক্ষ্য দিছিলোঁ, সেই সাক্ষ্যক বিফলে নিবৰ কাৰণে যথেষ্ট হেঁচা প্ৰয়োগ কৰিছিল। আৰু সেই হেঁচাৰ প্ৰয়োগ কৰাৰ স্বত্তেও মই মানে সুচিন্তাৰে মানে সঠিক উত্তৰ দিছিলোঁ। মোৰ নাম প্লাবিতা বৰকটকী। মই জাজি হাঁহচৰাৰ পৰা আহিছোঁ। আৰু জুবিন গাৰ্গ গাঁৱৰ পুৰণি ঘৰ মোৰ ঘৰৰ পৰা প্ৰায় 5 কিলোমিটাৰ দূৰৈত। আৰু জুবিন গাৰ্গ গাঁও বহুত সৰুৰে পৰা মই জানো। হয়, আমাৰ তিয়কৰ প্ৰগতিশীল নাৰী সংঘৰ মই এগৰাকী সদস্য, আৰু এগৰাকী আছে এক্সিকিউটিভ মেম্বাৰ। তেখেতে অলৰেডি সাক্ষ্য দি আছে।